হেল্ল' এভৰিৱান ৱেলকাম টু ড্ৰিম অসম। সকলোৱে খবৰ কেনেকুৱা? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো লাগে। আজি মই চাবলৈ গ'লে এখন একেবাৰে মষ্ট পপুলাৰ গাড়ী লৈ আনিছোঁ আৰু বহুতে মোক কল কৰি পিনি কৈছে যে দাদা মাৰুতি 800 লাগে, মাৰুতি 800 ভিডিঅ' লাগে, মাৰুতি 800 আপোনাৰ ওচৰত আছে নেকি? চ' আজি মই লৈ আনিছোঁ আপোনালোকে 2010 চনৰ চিল্কি চিলভাৰ কালাৰ মাৰুতি 800 এখন ধুনীয়া গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। চাবলৈ গ'লে অল ডকুমেণ্টছ ক্লিয়াৰ পাব, উইথ ট্ৰেন্সফাৰ হৈ যাব, কোনো এক্সিডেণ্টেল নাই গাড়ী। আৰু গাড়ী একেবাৰে অৰিজিনেল পেইণ্টৰ গাড়ী হয়। চাবলৈ গ'লে বহুতে এখন ধুনীয়া গাড়ী। চ' আপোনালোকে যেনেকৈ বিচাৰিছে তেনেকৈ মই যিমান পাৰোঁ কষ্ট কৰি পিনি গাড়ী এখন আনিছোঁ। চ' আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল পায় তেনে শ্বেয়াৰ কৰিব। দেখা পাইছে এইটো কোনো স্কেচ লাগি থকা নাই, এইটো আঠাটো যে লাগি থাকে ছাইড বিটটো, এই ছাইড বিটটো আঁতৰাই দিয়াৰ কাৰণে এইটো মানে এই ক'লা আঠাটো লাগি আছে, কিন্তু কোনো স্কেচ নহয়, আপোনালোকে ভুল নুবুজিব। কিবা থাকিলে মই ডাইৰেক্ট কৈ দিম। আৰু গাড়ীখন যথেষ্ট এখন ধুনীয়া গাড়ী হয়। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আৰু এটা কথা কৈ থাকে আপোনালোকে মোক যে দাদা কেনেকৈ এখন ছেকেণ্ড হেণ্ড মাৰুতি কাৰ আমি লোৱা সময়ত চাবলৈ কি চাব লাগে। চ' আপোনালোকে পাৰিলে গাড়ী য'তে নাচাওক, আমাৰ পৰা ল'লেতো বেলেগ কথা, এইটো আপোনালোকে ভিডিঅ'টো চাব পাৰিব বা নিজে আহিও চোৱাটোৱে মই বিচাৰোঁ সদায়, কাৰণ পইচা দি ল'ব যিহেতু। চ' গাড়ীখনৰ এক ৰাউণ্ড চাব আৰু ফটোত একো আপোনালোকে গম নাপায়, ভিডিঅ'টো চালে যদি অকণমান কিবা এটা গম পায়, মানে ভিডিঅ' যেনেকৈ এতিয়া মই ডাইৰেক্ট ভিডিঅ'টো বনাইছোঁ, ডাইৰেক্ট কথাখিনি কৈ দিছোঁ, খেলটো মোৰ ইমানতে শেষ। আপোনালোকে ভালকৈ গোটেইখিনি বস্তু দেখিছে, কিন্তু এডিট কৰা ভিডিঅ' নহয়। এডিট কৰা ভিডিঅ' হ'লেতো আৰু নাজানো কি থাকিব কি নাথাকিব। আৰু দেখা পাইছে টায়াৰ টিউবৰ কথাখিনি মই এইখিনি কৈ যাম, এইখিনিতো চাবলগীয়া বস্তু, আপোনালোকে ভালকৈ চাই ল'ব। ছাছপেনশ্যন দেখা পাইছে এইফালেদি। আৰু আপোনালোকে এটা কথা কৈ থাকে কেনেকৈ গাড়ীখন চাব লাগে আৰু কি বস্তুৰ ওপৰত আমি ইম্পৰ্টেঞ্চ দিব লাগে ছেকেণ্ড হেণ্ড গাড়ীখন লোৱাৰ সময়ত। চ' আজি অকল মই মাৰুতি 800খনৰ ওপৰতে ক'ম কথাখিনি। চ' গাড়ীখন আপোনালোকে ভালকৈ চাব আৰু নিজে আহি চালে বেছি ভাল কথা। আৰু ফটোত চাই একো লাভ নাই মই ভাবোঁ, ফটোৰ কাৰণে আজিকালি মাইডিয়া ল'লে গোটেইখন এডিট হৈ গুচি আহে, একো ধৰিব নোৱাৰিব। চ' গাড়ীখনৰ এক ৰাউণ্ড চালে, গাড়ীখনৰ হোল বডি চালে, গাড়ীখনৰ বিষয়ে জানি ল'লে যে কোনোবা এক্সিডেণ্ট হৈছিলে নেকি, বহুত এক্সিডেণ্ট হোৱা গাড়ী নলয়। চাবলৈ কোনোবা ডেড হৈছিলে নেকি, আকৌ সেইটোতো আৰু ডাঙৰ কথা। এক্সিডেণ্ট তাৰমানে হোৱা গাড়ীয়ে যেতিয়া নলয়তো ডেড হোৱা গাড়ীখন কেনেকৈ ল'ব। চ' তাৰপিছত গাড়ী ছাছপেনশ্যন, গাড়ীখন চলাই চাব, ইঞ্জিনটো চাব, ইঞ্জিন চিল আছেনে নাই, ইঞ্জিনৰ কুলেণ্ট, মবিল, AC গেছ, তাৰপিছত ব্ৰেকটো চাই ল'ব, কাৰণ গাড়ীখন ল'বলৈ গ'লে ব্ৰেকটো বহুত ইম্পৰ্টেণ্ট কথা। আৰু সেইকাৰণে ডকুমেণ্টছখিনি ঠিকে আছে নাই, ডকুমেণ্টছ ক্লিয়াৰ হৈ আছেনে সকলোখিনি। আৰু ট্ৰেন্সফাৰ মানে যদি আপোনালোকে অনাৰৰ পৰা লয় তেনেহ'লে ট্ৰেন্সফাৰ কোনে কৰিব এইটো ভালকৈ পাতি ল'ব, আৰু নহ'লে ডিলাৰৰ পৰা ল'লে বাৰু এইটোতো কৰি দিয়া হ'ব। চ' ডকুমেণ্টছৰ কথাটো মেইন কথা। আৰু বাকী টেক্স আপ টু ডেট আছে নাই, এইটো সকলোখিনি চাই ল'ব। মুঠতে ক'ৰবাত চালান লাগি আছে নেকি, এপত গৈ চাবগৈ, এপত চালানৰ বিষয়ে জানি যাব। তো চালানটো যদি লাগি আছে তেনেহ'লে মালিকক মাৰি দিবলৈ ক'ব, চালানটো মানে ক্ল'জ কৰাই দিবলৈ ক'ব, যাতে দি পিনি চালানটো যদি নাথাকে। চ' নহ'লে আপুনি ভৰিব লাগিব চালানৰ। লোকে চলাই পিনি থৈ দিব, লগাই থৈ দিব 2000, কিছুমানৰ 10,000 লাগি থাকে হ'বলৈ। তো আপুনি ভৰিবলৈতো কোনো প্ৰয়োজন নাই। সেইটো গাড়ী দামতে চাবলৈ গ'লে আপুনি যেতিয়া গাড়ীখন কিনিব তাৰ মুহূৰ্তত এইখিনি কাম কমপ্লিট কৰাই ল'ব। চ' গাড়ী ফ্ল'ৰ চাব, ফ্ল'ৰ কেনেকৈ চাব লাগে মই ইয়াত ভিডিঅ'ত দেখাই দিছোঁ। আৰু এখন আমাৰ বিকিবলৈ অনা গাড়ী হয়, আমি সকলোখিনি চাই অনাই হৈছে আৰু ধুনীয়া গাড়ীয়ে চাবলৈ গ'লে। মাৰুতি কাৰ ফ্ল'ৰ আৰু এপন এইকেইটা বহুত ইম্পৰ্টেণ্ট বস্তু হয়। চ' সেইখিনি চাই ল'ব। কিছুমানে মিউজিয়াম বিচাৰে, চিট কভাৰ বিচাৰে, কিবা কিবি বিচাৰে, সেইবোৰ ইমান ইম্পৰ্টেণ্ট বস্তু নহয় চাবলৈ গ'লে। আৰু কিছুমান এইবোৰ কিটবোৰ কাম কৰিছে নাই এইবোৰ চাই ল'ব। আৰু কাৰণ চিট কভাৰ বা মিউজিয়ামটো আপুনি নিজেও লগাই ল'ব পাৰিব এইখিনি বস্তু, কিন্তু এই ফ্ল'ৰখন বহুত ইম্পৰ্টেণ্ট। এইখন আকৌ নিজে বনাবলৈ গ'লে বহুত টকা যায়গৈ। আৰু পৰাপক্ষত ফ্ল'ৰখন অৰিজিনেল ফ্ল'ৰ, ভাল ফ্ল'ৰ আহিলে, মানে এনেকুৱা আহিলে আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। চ' ভিডিঅ'টোত ভালকৈ চাই ল'ব। মাৰুতি কাৰৰ বাহিৰেও আমাৰ ওচৰত বহুতো গাড়ী আছে, আপোনালোকে গম পায়, আৰু সেইখিনি গাড়ীও আপোনালোকে চাব পাৰিব। মই কেইবাটাও ভিডিঅ' আগতে দিয়া আছে। চ' আপোনালোকে ভিডিঅ'খিনি চাব। আৰু বহুতো গাড়ী বিক্ৰী হৈ গৈছে, বহুতো নতুন নতুন গাড়ী আহিছে চাবলৈ গ'লে। আৰু আপোনালোকে যোনখন গাড়ীয়ে পচন্দ কৰে সেইখন গাড়ীৰ ওপৰতে অল ডিটেইলছ পাই যাব, কণ্টেক্ট কৰিব পাৰিব, কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। চ' আপোনালোকে সকলোখিনি গাড়ীয়ে ভাল গাড়ী পাব, আৰু সেইকাৰণে মই মাজতে কৈ দিছোঁ আপোনালোকে কণ্টেক্ট কৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু আনকো শ্বেয়াৰ কৰিব। বহুতে ভাল গাড়ী এখন বিচাৰি থাকে যিহেতু, আৰু নজনা কথা জানিব, যিহেতু মই মাজে মাজে কিছুমান নজনা কথা কৈ আছোঁ আপোনালোকক। চ' এইখিনি
কথা আনে জানিব, চ' আনকো সহায় কৰক আপোনালোকে, সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু গাড়ী কেনেকৈ চাব লাগে এইটো কথা গম পাইছে, আৰু দেখা পাইছে ইয়াত বনেটখনৰ অকণমান সৰু স্কেচ অকণ লাগি আছে, এইফালেদি ভিডিঅ'ত ওলাই আছে। চাবলৈ গ'লে সেইখন আপোনাৰ ইমানে দেখা পাব, তাতকৈ বেছি একো দেখা নাপায় সেইখন। আৰু বাকী গাড়ীখন এনেকৈ একো নাই এখন। আৰু মই বনেটখন খুলিও দেখাই দিম আপোনালোকক, সকলোখিনি ইঞ্জিনৰ পাৰ্টছৰ পৰা আদি A to Z, আৰু যিমানখিনি পাৰোঁ দেখাই দিম মই আপোনালোকক, এপনকেইটা দেখাই দিম। চ' আপোনালোকে একো চিন্তা কৰিব নালাগে, একদম ধুনীয়াকৈ দেখাই দিম মই। ফ্ল'ৰ যেনেকৈ দেখালোঁ এনেকৈ ইঞ্জিনটো দেখাইছোঁ এতিয়া আপোনালোকক। চাবলৈ ইঞ্জিনটো কি চাবলগীয়া বস্তু থাকে, মই এদিন আপোনালোকৰ ভিডিঅ'টো ভালকৈ বনাম, যাতে আপোনালোকে আৰু চাবলৈ আৰু প্ৰব্লেম নহয় আপোনালোকৰ যাতে। মানে মই ইমান ধুনীয়াকৈ বনাই দিম ভিডিঅ' এটা এদিন। মই অকল এনেকুৱা এটা ভিডিঅ' বনাম, একদম ধুনীয়াকৈ বনাম। সেইকেইটা এপ্ৰনকেইটা দেখা পাইছে, লেফ্ট ছাইড আৰু ৰাইট ছাইড, এইকেইটা এপ্ৰন হয়। এইকেইটা যদি ক'ৰবাত যদি এটা ফুটো লাগি থাকে, মানে কিবা স্কেচো পৰি থাকে বা জেলাই মৰাটো দূৰে কথা বাৰু, সেইখনতো ভুলত নল'বই তেতিয়া। আৰু মানে এপ্ৰনকেইটা একদম পূৰা ভাল হৈ থাকিব লাগে। আৰু ইঞ্জিন ইয়াত এইখনৰ গাড়ীটো ইঞ্জিন A to Z অ'কে আছে, বেটেৰী নতুন লাগি আছে চাবলৈ গ'লে। আৰু গাড়ী 2010 চনৰ মডেল হয়, চিল্ভাৰ কালাৰ দেখাটো পাইছে। আৰু এখন গাড়ী বহুতো ধুনীয়া হৈ আছে চাবলৈ গ'লে, একো চিন্তা কৰিবলগীয়া গাড়ী নহয়। ইয়াত মবিল কুলেণ্ট, ব্ৰেক অইল A to Z নতুন ভৰোৱা আছে। আৰু AC-টো নাই বাৰু, এখন ষ্টেণ্ডাৰ্ড হয়। AC গাড়ী হ'লে AC-টো চলে নে নচলে এইটো ভালকৈ চাই ল'ব, AC গেছ ভৰোৱা আছে নে জানি ল'ব। মই আগতো কেইবাখন মাৰুতি কাৰৰ ভিডিঅ' দিছিলোঁ আপোনালোকক, তাৰ বাহিৰে বহুতখিনি মাৰুতি আহিছিলে আমাৰ। চ' সকলোখিনি চেল হৈ গ'ল, আৰু এতিয়া নতুন কালেকশ্যন আৰু আহিব। এখন নন AC হয়, আৰু AC গাড়ীও আহিব চাবলৈ গ'লে। মই আৰু ভালকৈ এটা ভিডিঅ' বনাম এদিন ধুনীয়াকৈ, কাৰণ গাড়ীখন ষ্টাৰ্টো কৰিছোঁ, কিন্তু আপোনালোকক মই সেইটো টাইমৰ মানে চাউণ্ডখিনি মই শুনাব নোৱাৰিম, কাৰণ মানে কি হ'ল, আমি অলপ ঘৰুৱা কথা পাতি আছিলোঁ। চ' মই সেইকাৰণে মানে সেই টাইমকণৰ চাউণ্ডখিনি মই শুনাব নোৱাৰিম আপোনালোকক। চ' এদিন মই ভালকৈ আকৌ এটা ভিডিঅ' বনাই দিম বাৰু আপোনালোকৰ কাৰণে। আৰু গাড়ীখন আপুনি চাই লওক, গাড়ীখনো গম পাইছে আপোনালোকে ভাল গাড়ীয়ে হয়, খালি এখন নন AC হয়, ষ্টেণ্ডাৰ্ড গাড়ী হয়। চ' গাড়ীখনৰ সেইটোৱে কথা, আপোনালোকে ইঞ্জিনটো চাব, ফ্ল'ৰ চাব, আৰু গাড়ীখনৰ কুলেণ্ট, AC গেছ, ব্ৰেক অইল, ব্ৰেক ধৰে নে নধৰে চলাই মেলি চাব, ছাছপেনশ্যন চাব, তাৰপিছত এপ্ৰনকেইটা চাব, তাৰপিছত ফ্ল'ৰখন একদম A to Z ভালকৈ চাব, আৰু টায়াৰ ঠিকে আছে নাই এইটো চাব। আৰু দামে যদি মিলে আপোনালোকৰ, তেনেহ'লে টায়াৰটো যদি অলপ কমো আছে তেনেহ'লে এইটো লগাই ল'ব পাৰিব আপোনালোকে। আৰু কিবা লাইট চাইট এইবোৰ চাই ল'ব, ক'ৰবাত যদি কিবা বাল্ব ফিউজ আছে বা কিবা অকণমান লাইট ক'ৰবাত অকণমান খুটুটীয়া ডেমেজ আছে, তো ইমান চিন্তা কৰিবলগীয়া কোনো কথা নাই, কাৰণ গাড়ীখনৰ ইমানো পাৰ্টছৰ দাম নহয়। জেনুইন পাৰ্টছটোৱে আপোনাৰ ল'লেও ইমান টকা নহয়, মানে ডুপ্লিকেট পাৰ্টছ ল'বলৈ কোনো প্ৰয়োজন নাই, কাৰণ ডুপ্লিকেটৰ পৰা জেনুইন ল'লে আপোনাৰ খুব বেছি ডিফাৰেঞ্চ এটা হয় 150 টকা বা 200 টকা। সেইটো আপোনালোকে জেনুইনটো লগোৱাই ভাল। সেইকাৰণে আপোনালোকে এইখন গাড়ীৰ কাৰণে একো চিন্তা কৰিবলগীয়া কথা নাই। মাইলেজটো চাবলৈ গ'লে 20ৰ ওপৰতে পায়, 1900 মানে একেবাৰে কম হ'লেও 19 পাবই, 19ৰ পৰা মানে 22-23 মানলৈকে পাই যায়। চ' মাৰুতি কাৰ এয়াই কথা। আৰু ডকুমেণ্টছটো ক্লিয়াৰ আছে গাড়ীখনৰ। এইখনৰ প্ৰাইচ হ'ল 1,55,000, 1,55,000 টকা। আমাৰ ওচৰত যোনখন এতিয়া মাৰুতি কাৰ আছে, 2010 চনৰ মডেল হয়, চিল্ভাৰ কালাৰ, একেবাৰে ধুনীয়া গাড়ী হয় চাবলৈ গ'লে, ফাৰ্ষ্ট অনাৰ গাড়ী। চ' সেইখিনিয়ে কথা, মাৰুতি এইথেনটা এনেকৈ চাব লাগে। আৰু মই এদিন ভালকৈ এটা ভিডিঅ' বনাম, যোনটো ভিডিঅ' আপোনালোকে সকলোখিনি ডিটেইলছ আৰু বেছি ভালকৈ পাব, আৰু ভালকৈ জানিব পাৰিব। আৰু কিছুমান কথা আছে ইয়াত চাবলগীয়া, কিছুমান বস্তু আছে, মই এইখিনি দেখাওঁ আপোনালোকক। চ' এইখন গাড়ীত এনেকৈ বিশেষ একো নাই। আৰু এই বেক ছাইডৰ যোনটো ৰাইট ছাইডৰ লাইট আছে, লাইটটোত অকণমান সৰু স্কেচ অকণমান লাগি আছে, কিন্তু ইমান বিশেষ নহয়। চ' আপোনালোকে আৰামত ল'ব পাৰিব। আৰু ভিডিঅ'টো চাই কেনেকৈ পাইছে মোক জনাব, আৰু মই ভালকৈ আপোনালোকক ভিডিঅ' দিব চেষ্টা কৰিম ভালকৈ। চ' আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক লগ পাম। চ' যদি কোনোবাই ল'ব বিচাৰে তেনে কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, নেক্সট ভিডিঅ' লগ পাই আছোঁ। জয় আই অসম।